নমস্কাৰ। সমগ্ৰ শিক্ষা অভিযান মিছন মাজুলীৰ উদ্যোগত ৰূপায়িত হোৱা আজিৰ আমাৰ এই শনিবাৰ চৰালৈ সমূহ ছাত্ৰ ছাত্ৰীকে মই জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সহকাৰী শিক্ষক বীৰেন্দ্ৰ কুমাৰ দত্তই স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি বন্ধুত্বৰ বিষয়ে আলোচনা কৰিম। আমাৰ সকলোৰে নিশ্চয় বন্ধু আছে। কাৰোবাৰ হয়তো এজন বা কাৰোবাৰ কেইবাজনো লগত ঘনিষ্ঠ বন্ধুত্ব থাকে, কিয়নো বন্ধু অবিহনে আমি সাধাৰণতে থাকিব নোৱাৰোঁ। আৰু এই বন্ধুত্ব মাত্ৰ এটা শব্দ নহয়, এই বন্ধুত্ব জীৱনৰ এটা অভিন্ন অধ্যায়। সেয়ে কোৱা হয়, বন্ধুত্ব এনে এটি শব্দ যাৰ পৰা জীৱনক পৃথক কৰিব নোৱাৰি। আৰু বন্ধুত্ব এনেকুৱা এটা সম্পৰ্ক যিয়ে একো নোকোৱাকৈ হৃদয়ৰ সমস্ত কথা বুজি পায়। মহাভাৰতত কৃষ্ণ আৰু অৰ্জুনৰ বন্ধুত্ব, ঠিক সেইদৰে দুৰ্যোধন আৰু কৰ্ণৰ যি বন্ধুত্ব, সেই বন্ধুত্বৰ আধাৰত কোৱা হয় যে জীৱনত মাত্ৰ দুজন বন্ধু লাগে। এজন কৃষ্ণৰ দৰে, যিয়ে বন্ধুৰ জয় নিশ্চিত কৰে, আৰু আনজন কৰ্ণৰ দৰে, যি বন্ধুত্বৰ পৰাজয় নিশ্চিত জানিও বন্ধুক এৰি নিদিয়ে। ঠিক সেই মহাভাৰতৰ দৰে ৰামায়ণতো ৰাম আৰু বিভীষণৰ যি বন্ধুত্ব, সেই বন্ধুত্বই কেৱল ৰামক জয়লাভ কৰাতে সহায় কৰা নাছিল। সেই বন্ধুত্বই ৰাম আৰু বিভীষণক মাজৰ বন্ধুত্বই এনে এটা সম্পৰ্ক স্থাপন কৰিছিল য'ত সত্যৰ জয় আৰু অসত্যৰ পৰাজয় ধাৰণা নিহিত হৈ আছিল। ঠিক তেনেদৰে কৃষ্ণ অৰ্জুনৰ যি বন্ধুত্বই কেৱল মহাভাৰতৰ যুদ্ধত অৰ্জুন বা পাণ্ডৱক জয় কৰাতেই সীমাবদ্ধ নাছিল। কৃষ্ণ আৰু অৰ্জুনৰ সেই বন্ধুত্বৰ কথোপকথনৰ মাজেৰে সৃষ্টি হৈছিল গীতাৰ দৰে এখন বিস্ময়কৰ গ্ৰন্থ, যিখন গ্ৰন্থ এতিয়াও আধুনিক বিশ্বৰ এখন অতিকে সমাদৃত গ্ৰন্থ। ঠিক তেনেদৰে দুৰ্যোধন আৰু কৰ্ণৰ মাজৰ যি বন্ধুত্ব সম্পৰ্ক, সেই সম্পৰ্কই আমাক আজিও আলোড়িত কৰি তোলে। সেয়ে কয়, বন্ধুত্ব যি সুখবোৰ দুগুণ আৰু দুখবোৰ এগুণ কৰে। এই বন্ধুত্ব মানুহৰ লগত মানুহৰ বন্ধুত্ব, অৰ্থাৎ ব্যক্তি আৰু ব্যক্তিৰ মাজৰ বন্ধুত্ব, দেশ আৰু দেশৰ মাজৰ বন্ধুত্ব, বা সংস্কৃতি আৰু সংস্কৃতিৰ মাজৰ বন্ধুত্বও হ'ব পাৰে। সেয়েহে ৩০ জুলাই দিনটো সমগ্ৰ বিশ্বই ৰাষ্ট্ৰসংঘৰ আহ্বানক্ৰমে ইণ্টাৰনেশ্যনেল ডে অফ ফ্ৰেণ্ডশ্বিপ বা আন্তৰ্জাতিক বন্ধুত্ব দিৱস হিচাপে পালন কৰে। ২০১১ চনত ৰাষ্ট্ৰসংঘই এক প্ৰস্তাৱ গ্ৰহণ কৰি ব্যক্তি আৰু ব্যক্তিৰ মাজত, দেশ আৰু দেশৰ মাজত, সংস্কৃতি আৰু সংস্কৃতিৰ মাজত বন্ধুত্বৰ সম্পৰ্ক সৃষ্টি কৰিবৰ বাবে এই দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল। কিয়নো বন্ধুত্বই হৈছে এনে আন্তৰিক সম্পৰ্ক, যি সম্পৰ্কই মানুহৰ জীৱনলৈ কঢ়িয়াই আনে বিশ্বাস আৰু সহৃদয়তাৰ বাতাৱৰণ। তেনেদৰে দেশ আৰু দেশৰ মাজৰ বন্ধুত্বই কঢ়িয়াই আনে আশা আৰু প্ৰত্যাশাৰ বতৰা, আৰু সংস্কৃতিৰ মাজৰ সংস্কৃতিৰ বন্ধুত্বই কঢ়িয়াই আনে এক নতুন সংস্কৃতিৰ ধাৰণা, যি সংস্কৃতিয়ে বিশ্বখনক শান্তিময় দিশলৈ আগবঢ়াই লৈ যাব পাৰে। সেয়েহে সেই বন্ধুত্বৰ বাবেই ৩০ জুলাই দিনটো ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক বন্ধুত্ব দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লয়। ব্যক্তিগত পৰ্যায়ৰ বন্ধুত্ব আৰু দেশৰ মাজৰ বন্ধুত্বৰ সম্পৰ্ক অধিক শক্তিশালী কৰিবৰ বাবে এই আন্তৰ্জাতিক বন্ধুত্ব দিৱস পালন কৰা হয়। বন্ধুত্বৰ মাজেদি বিকাশ আৰু প্ৰেমৰ বতৰাই ধ্বংস কৰে অবিশ্বাস আৰু ঘৃণাৰ বতৰা। ঠিক তেনেদৰে দেশসমূহৰ মাজতো বন্ধুত্ব গঢ়ি উঠিলে পৃথিৱীখন হৈ পৰিব এক আনন্দময় বাসস্থান। আৰু সেই উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰসংঘই ৩০ জুলাই দিনটো আন্তৰ্জাতিক বন্ধুত্ব দিৱস হিচাপে পালন কৰে। কিন্তু এছিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বহু সংখ্যক দেশে এই আন্তৰ্জাতিক বন্ধুত্ব দিৱসটো আকৌ আগষ্ট মাহৰ প্ৰথম দেওবাৰৰ দিনটোত উদযাপন কৰে।
ভাৰতবৰ্ষইও আগষ্ট মাহৰ প্ৰথম দেওবাৰৰ দিনটোত আন্তৰ্জাতিক বন্ধুত্ব দিৱস উদযাপন কৰে। দিন পৃথক হ'লেও কিন্তু এই দুয়োটা দিৱসৰ মূল উদ্দেশ্যই হৈছে যে বন্ধুত্বৰ দৰে পবিত্ৰ সম্পৰ্কক স্থায়ী কৰিবৰ বাবে এক বতৰা বা এক বাণীৰ প্ৰচাৰ কৰা, যাতে বন্ধুত্বই আমাক আৰু অধিক আগুৱাই লৈ যাব পাৰে। মহাভাৰত আৰু ৰামায়ণৰ উপৰিও পাৰস্যৰ কবি, গণিতজ্ঞ তথা জ্যোতিৰ্বিজ্ঞানী ওমৰ খায়াম আৰু তেওঁৰ বন্ধু পৰভেজৰ যি সম্পৰ্ক, সেই সম্পৰ্কই বিশ্ববাসীক বন্ধুত্বৰ সম্পৰ্কত এক নতুন ধাৰণা দিয়ে। ঠিক তেনেদৰে কৃষ্ণ আৰু তেওঁৰ বন্ধু বিপ্ৰ দামোদৰৰ মাজৰ যি বন্ধুত্ব, সেই বন্ধুত্বইও এক নতুন আলোড়নৰ সৃষ্টি কৰে। কৃষ্ণ অৰ্থাৎ ভগৱানৰ লগত বিপ্ৰ দামোদৰৰ দৰে এজন দৰিদ্ৰ ব্যক্তিৰ যি বন্ধুত্ব আমি কাহিনী পাওঁ, সেই কাহিনীয়ে এটা কথাই প্ৰমাণ কৰে যে বন্ধুত যিয়েই নহওক, যিমান ধনী হওক বা দুখীয়া হওক, যিমান শক্তিশালী হওক বা যিমান দুৰ্বল হওক, সেইবোৰ বন্ধুত্বৰ কাৰণে কোনো কথা নহয়। বন্ধুত্ব প্ৰকৃতাৰ্থত এক হৃদয়ৰ বাতৰা। সেয়ে কোৱা হয়, বন্ধুত্ব যি সুখবোৰ দুগুণ কৰে আৰু দুখবোৰ এগুণ কৰে, বা বন্ধুত্ব এনে এক সম্পৰ্ক যি একো নোকোৱাকৈ হৃদয়ৰ সমস্ত কথা বুজি পায়। সেয়ে আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ আঁত ধৰি আমিও আমাৰ বন্ধুসকলৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক আমি স্থায়ী কৰিব লাগে, আৰু আমি ইজনে সিজনৰ বন্ধুক কেনেদৰে আগুৱাই নিব পাৰোঁ, বা আমি কিদৰে বন্ধুসকল মিলিত হৈ এক সন্মিলিত প্ৰচেষ্টাৰে আমাৰ লগতে আমাৰ অঞ্চলটোৰ বা আমাৰ দেশখনৰ আগুৱাই লৈ যাব পাৰোঁ, সেই সম্পৰ্কটো আমি মনোনিৱেশ কৰিব লাগে। বহু সময়ত কিন্তু বন্ধুত্ব আমি দেখা পাওঁ যে বিপদৰ সময়তহে প্ৰকৃত বন্ধুক চিনি পায়। বিভিন্ন সাধুকথাৰ মাধ্যমত আচলতে আমাক এই বিষয়ে বিভিন্ন নীতি শিক্ষা দিয়া হৈছে, বা আমাৰ বিদ্যালয়সমূহতো ছাৰ বাইদেউসকলে আগৰ শনিবাৰ চৰাতেই হওক বা অন্যান্য যিকোনো অনুষ্ঠানতে হওক, যে প্ৰকৃত বন্ধু যে বিপদৰ সময়তে চিনিব পাৰি, তেনেকুৱা ধৰণৰ কথা নিশ্চয় তোমালোকক শুনাইছে, বা তোমালোকেও এই বিষয়ে যদি আগতে শুনা নাই, তেতিয়াহ'লে জ্যেষ্ঠসকলৰ পৰা এই সম্পৰ্কত শুনিবলৈ চেষ্টা কৰিবা। তথাপিতো যিয়ে নহওক, যে বন্ধুত্বই আমাৰ জীৱনলৈ যেনেদৰে কঢ়িয়াই আনে অনাবিল শান্তি, সুখ আৰু সমৃদ্ধিৰ বতৰা, ঠিক তেনেদৰে যদি বন্ধুজন যদি প্ৰকৃতাৰ্থত চৰিত্ৰৱান বা ভাল বা ইতিবাচক বন্ধুত্ব নহয়, নেতিবাচক হয়, তেতিয়া কিন্তু সেই বন্ধুৱে আমাৰ বাবে কেতিয়াবা বিপদ কঢ়িয়াই আনিব পাৰে। সেইকাৰণে কয় যে ভালৰ লগত আচলতে বন্ধুত্ব কৰিব লাগে। গতিকে আজিৰ এই আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ কথাখিনিৰ লগত সংগতি ৰাখি তোমালোকক কওঁ যে বন্ধুত্ব সম্পৰ্কটো এক যি সম্পৰ্ক, য'ত আবদাৰ জড়িত হৈ আছে, য'ত অভিমান জড়িত হৈ আছে, য'ত বিশ্বাস আছে, সমীহ আছে, সকাহ আছে, ভালপোৱা আছে আৰু কৰ্তব্য আছে, সেই বন্ধুৰ যিটো পবিত্ৰ সম্পৰ্ক, সেই সম্পৰ্কটো আমি চিৰস্থায়ী কৰিব লাগে। আৰু আমি ইতিবাচক দৃষ্টিভংগীৰে লৈ প্ৰত্যেকজন বন্ধুৱে কৃষ্ণ অৰ্জুনৰ দৰে বন্ধুত্ব কৰি জয় নিশ্চিত কৰিব লাগে, বা কাৰোবাৰ বন্ধুৰ পৰাজয় জানিও আমি কৰ্ণৰ দৰে দুৰ্যোধনৰ কাষৰ পৰা যেনেকৈ আঁতৰি নাহিল, ঠিক তেনেকৈ আমি আঁতৰি আহিব নালাগে। বা যিদৰে ৰাম বিভীষণৰ যি বন্ধুত্ব, সেই বন্ধুত্বই সত্য প্ৰতিষ্ঠা কৰিছিল, বা ওমৰ খায়াম আৰু পৰভেজৰ যি বন্ধুত্বৰ মাজত এক সম্পৰ্ক আছিল, ঠিক তেনেদৰে কৃষ্ণ বা বিপ্ৰ দামোদৰৰ মাজৰ যি বন্ধুত্বৰ মাজত কোনো ধৰণৰ উচ্চ নিচ্চৰ ভেদ নাছিল, ঠিক তেনেদৰে বন্ধুত্বও আমাৰ বাবে হৈ পৰক এক গভীৰ সম্পৰ্ক স্থাপন। শেষত তোমালোক সকলোলৈকে পুনশ্চবাৰ মৰম আৰু শুভেচ্ছা জনাই আজি আমি শনিবৰীয়া চৰাৰ পৰা আমি ইমানতে সমাপ্ত কৰিছোঁ। কিন্তু তোমালোকে আজৰি সময়ছোৱাত
এনেকুৱা ধৰণৰ বন্ধুত্ব যিদৰে কৃষ্ণ অৰ্জুনৰ বন্ধুত্ব বা দুৰ্যোধন কৰ্ণৰ দৰে বন্ধু, ঠিক তেনেদৰে কৃষ্ণ বিপদামদৰ বন্ধুৰ দৰে বিশ্বৰ ইতিহাসত বিভিন্ন সফল ব্যক্তিৰ তেনেকুৱা ধৰণৰ বন্ধুত্বৰ কাহিনীবোৰ তোমালোকে বিভিন্ন গ্ৰন্থ আলোচনীত পঢ়িবলৈ চেষ্টা কৰিবা বা বিজ্ঞজনৰ পৰা তোমালোকে জানিবলৈ চেষ্টা কৰিবা, যি তোমালোকক জীৱনত ই এক বিশেষ প্ৰভাৱ পেলাব পাৰে। ধন্যবাদ।